BTCৰ চিফ আগ্ৰামা মহিলালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ, জিলাৰ নেতৃবৃন্দ, ব্লক কমিটি, প্ৰাইমাৰী কমিটি সকলো পৰ্যায়ৰ নেতৃবৃন্দ আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকললৈ মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট ভাল লাগিছে। নিশ্চয়কৈ আমাৰ দলৰ সকলো পৰ্যায়ৰ কৰ্মীসকলৰ ইচ্ছা আৰু এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টি ৰাইজৰ যথেষ্টখিনি মই সঁহাৰি পাইছিলোঁ আৰু সেইটোৱে আজিৰ তাৰিখত মোক টিকেট পোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ল। তাৰ বাবে মই সমষ্টিবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ ৰাইজক আহ্বান জনাইছোঁ, আমাৰ দিন খুব ভাল হ'ব, যিহেতু ৰাজ্য চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে যিহেতু অহা ৫টা বছৰ আৰু পুনৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু বৰ্তমান যিহেতু আমি NDAত BPF দলৰ অন্তৰ্ভুক্ত হ'ল, আনফালেদি BTC আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ল। সেই ফালৰ পৰা সমষ্টিবাসী ৰাইজে যথেষ্টখিনি উন্নয়নমূলক কাম কাজকে আদি কৰি সকলো পৰ্যায়ৰ সুবিধাবিলাক পোৱাৰ কাৰণে আহাই থকা যি ৫টা বছৰত সুযোগ সুবিধা পাব, তাৰ বাবে মই সমষ্টিবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে যাতে এইবাৰ NDA প্ৰাৰ্থীগৰাকী ভোটাধিকাৰ সাব্যস্ত কৰি আপোনালোকে জিকাই পঠাৰ ক্ষেত্ৰত অৰিহণা যোগাওক আৰু আমাৰ সুস্থিৰে এটা চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আপোনালোকে অংশীদাৰ হওক, তাৰ বাবে মই সমষ্টিবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। প্ৰতিদ্বন্দ্বী হিচাপে নিশ্চয় ইয়াতে UPPৰ কেণ্ডিডেট আছে, যিজন কেণ্ডিডেট আমাৰে সতীৰ্থ নেলছন বড়ো, এসময়ৰ আমাৰ BTCৰ ডেপুটি স্পীকাৰ আছিল আৰু আমাৰ দলৰে এজন নেতা আছিল। তেখেতে আমাক এৰি তেখেতে UPPৰ দললৈ যোগদান কৰিলে আৰু তেখেতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। তেখেতেও যোগ্য ব্যক্তি। তেওঁ তুলনামূলকভাৱে আমাৰ পজিশ্যনটো আজিৰ তাৰিখত খুব ভাল, যিহেতু এইখন সমষ্টিত BJPৰো ভোটাৰ থাকিল, BPFৰো ভোটাৰ থাকিল। দুয়োটা ভোটাৰ এক লগ হ'লে এই UPPৰ ভোটাৰতকৈ আমাৰ ভোটাৰটো বেছি হ'বগৈ। গতিকে সেই ফালৰ পৰা নিশ্চিতভাৱে আমাৰ NDA কেণ্ডিডেট হিচাপে মই জিকাটো নিশ্চিত। সমষ্টিবাসী ৰাইজক কি আহ্বান জনাব? সমষ্টিবাসী ৰাইজক তাকে মই আহ্বান জনালোৱে যে সমষ্টিবাসী ৰাইজৰ খুব ভাল দিন আহিব, আহি থকা দিনত, যিহেতু ৰাজ্য চৰকাৰখন হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গঠন কৰিব পাৰিব আমাৰ NDA। তাৰ বাহিৰেও যিহেতু BTCত যিহেতু হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চৰকাৰ বনাই আছে, গতিকে আহি থকা দিনবিলাকক আমাৰ যথেষ্টখিনি সুযোগ সুবিধাকে আদি কৰি উন্নয়নমূলক কাম কাজ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভাল এটা দিন আহিব। গতিকে তাৰ কাৰণে আমি NDAৰ প্ৰাৰ্থীসকলক আমাৰ সমষ্টিবাসী ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰক, তাকে মই আহ্বান জনাইছোঁ। জয় হোৱাটো নিশ্চিত। আজিৰ তাৰিখত খুব সুন্দৰ এটা বাতাবৰণ, সকলো পৰ্যায়ৰ সকলো স্তৰৰ সকলো অঞ্চলৰ ৰাইজৰ যথেষ্টখিনি বিপুল সঁহাৰি আমি পাবৰ কাৰণে সক্ষম হৈছে। গতিকে সেই ফালৰ পৰা আমাৰ জিকাটো নিশ্চিত।